কবিতাৰ কহুৱা কোমল বুকুত কিমান যে স্মৃতি, কিমান অনুভৱৰ অমলিন গাথা। একান্ত বিশ্বস্ত বন্ধুৰ দৰে ই হৃদয়ত ধাৰণ কৰে কবিৰ নিষ্পাপ আকাংক্ষা। এয়া কবি বিকি নেওগৰ কবিতা, আপোনাৰ লগত কথা পাতিম। আজি ভাবিছোঁ আপোনাৰ অনুমতি পালে আপোনাৰ লগত কথা পাতিম। বহু কথা পাতিবলগীয়া আছে আপোনাৰ লগত। আপোনাৰ অকলশৰীয়া মুহূৰ্তবোৰত আপোনাৰ অনুভৱৰ লগৰী হ'ব বিচাৰোঁ মই। প্ৰথমে আপোনাৰ ফেচবুকৰ বন্ধু তালিকাত সন্নিৱিষ্ট হৈ মেছেঞ্জাৰত স্বাগতম জনাম। জীৱনক ৰং ভালপোৱাৰে উদযাপনৰ আহ্বানেৰে আপোনাৰ বিশ্বাস জানিবলৈ চেষ্টা কৰিম। ঋতুৰ ৰঙত মতলীয়া হৈ হৃদয়ৰ আবিৰ ছটিয়াই আপোনাৰ অনুপম সময় অনুভৱী শব্দৰে উপচাই তুলিম। আপোনাৰ লগত আজি কথা পাতিম। আপোনাৰ মতে বিশ্বাস জানিবলৈ কিহৰ প্ৰয়োজন হয় বাৰু? আৰু কিমান আৰ্দ্ৰতা অৰ্জন কৰিব লাগিব এপিয়লা বিশ্বাস পি খাবলৈ? আপুনি অকলে থাকেনে? আপোনাক সংগ দিব পৰাকৈ বিশ্বাসৰ পাহাৰ বগাবলৈ প্ৰয়াস কৰিম মই আপোনাৰ কাষত। আজীৱন বিশ্বাসৰ বিতপী হৈ থাকিম। আপোনাৰ সদিচ্ছাৰ প্ৰয়োজনত প্ৰতিটো সমস্যা সমাধানৰ উপায় দিম। মাথো কেতিয়াও আপুনি মোক বিশ্বাসৰ মূল্য দিবলৈ চেষ্টা নকৰিব। প্ৰথমে আপুনি নিজক বিশ্বাস কৰিবলৈ শিকক। আজি আপোনাৰ লগত কথা পাতি পাতি শৈশৱৰ ধেমালি আৰু দুষ্টামিবোৰ বিশ্বাসৰ তুলাচনীত তুলি দিম। আজি আপোনাৰ লগত কথা পাতিম প্ৰেম, ভালপোৱা, ৰং আৰু বিশ্বাসৰ কথা, জীৱনৰ কথা, জীৱনৰ কথা, জীৱনৰ কথা।